ভ্ৰাম্যমান থিয়েটাৰৰ লগত জড়িত হোৱা দিনৰে পৰা আমি এনেকৈ ৩ দিনৰ মূৰে মূৰে এঠাইৰ পৰা আন ঠাইলৈ যাত্ৰা কৰোঁ আৰু এই যাত্ৰা পথত আমি ইমান ভাল ভাল মানুহক লগ পাওঁ, বিভিন্ন অভিজ্ঞতা হয়। তাৰে এয়া এভাগ চাওকচোন, ইমান ধুনীয়াকৈ এই কণ কণ মইনামণিসকলে আমাক মৰম যাচে। সেই মৰমখিনি সঁচাকৈ অপূৰ্ব। এনেকুৱা এটা সুন্দৰ অভিজ্ঞতাৰে আজি আমি গৈছিলোঁ তিনিচুকীয়া লাইপুলিৰ হাইস্কুললৈ। তাত কণ কণ মইনামণিসকলে ইমান ধুনীয়াকৈ আমাক মৰম কৰিলে, আমাৰ লগত সেই সময়কণ কটালে। আৰু এয়া হৈছে আমাৰ থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজক জিতু দা। কণ কণ মইনামণিসকলৰ নৃত্য, গীত, গান এইবিলাক চাই তেখেততো ৰ'বই নোৱাৰিলে। তেওঁলোকৰ লগতে তেওঁ ভাওনা কৰি অহা এটা বচন মাৰি দিলে। আৰু এয়া হৈছে তাৰে এগৰাকী ষ্টুডেণ্ট। ইমান ধুনীয়াকৈ ভাওনা কৰে তেওঁলোকে, গীত গায়। গতিকে আমাক তেওঁলোকে কৰা বচন গাই শুনালে আৰু লগতে তেওঁলোকে গীতো গাই শুনালে আৰু মোৰ লগতে অলপ নাচিলেও। ৰ'ব দেখুৱাই আছোঁ, আমি চবেই একেলগে মিলি নাচিলোঁ। আৰু এইজন আমাৰ মিউজিকৰ কাকতি দা। তেখেতৰ ঘৰ লখিমপুৰত, গতিকে ৰাসৰ লগততো বাৰুকৈ জড়িত। গতিকে আমাৰ কণ কণ মইনামণিসকলৰ লগত যিহেতু এতিয়া ৰাসৰ সময়, গতিকে ৰাসৰ এটি গীত তেওঁ গুণগুণালে আৰু আমাক তেওঁলোকে ইমান ধুনীয়াকৈ মৰমৰ উপহাৰ যাচিলে। ৰাজদা আৰু আমাৰ কাৰ্যবাহী প্ৰযোজক জিতু দা আৰু মই, আমাৰ তিনিওগৰাকীকে এখন কিতাপ দিলে। গতিকে ইমান ভাল লাগিলে সেই পৰিৱেশটো। সঁচাকৈ মনত থাকি যাব আমাৰ আজিৰ দিনটো। আৰু যিহেতু আমাৰ তিনিওজনকে নিমন্ত্ৰণ জনাইছিলে, গতিকে কণ কণ মইনামণিসকলৰ উদ্দেশ্যে আমাৰ তিনিওগৰাকীকে এষাৰ কথা ক'বলৈ ক'লে। কিনো ক'ম, আমিনো কিমান জানো, তথাপিতো যিমানখিনি পাৰোঁ, যিমানখিনি নিজেই বুজি আহিছোঁ ইমান দিনৰ অভিজ্ঞতাৰে, অকণমান নিজৰ অভিজ্ঞতাখিনি তেওঁলোকক ক'লোঁ। আমাৰ কাৰ্যবাহী প্ৰযোজক জিতু দায়ো ক'লে, ৰাজদায়ো ক'লে, ময়ো ক'লোঁ। আৰু তাৰ মাজে মাজে আকৌ এইজন ল'ৰাই চাওকচোন, ইমান ধুনীয়াকৈ তেওঁ গানটো গাইছিলে। আৰু আজিৰ দিনটো সদায় কাৰণে মনত ৰাখি যোৱাকৈ লাইপুলি হাইস্কুলে আমাক যিখিনি মৰম দিলে, তাৰ কাৰণে শিক্ষাগুৰুসকল আৰু কণ কণ মইনামণিসকলক অশেষ ধন্যবাদ। আৰু এইখিনিতে মই আৰু মোৰ স্কুলখনৰ বিষয়ে নক'মনে, যিহেতু কণ কণ মইনামণিসকলৰ লগত আছোঁ। ক'লোঁ, যিহেতু মই মোৰ স্কুলখনৰ বিষয়ে এনেকুৱা এটা পৰিৱেশত কেতিয়াও নোকোৱাকৈ নাথাকোৱেই। আৰু এতিয়া তেওঁলোকে যিহেতু আমি নাচিব কৈছিলোঁ কণ কণ মইনামণিসকলক, আৰু তেওঁলোকৰ লগত নাচিবলৈ এয়া চাওকচোন মোকো উঠাই আনিলে। গতিকে ময়ো মোৰ সেই স্কুলখনৰ সময়লৈ উভতি গ'লোঁ, তেওঁলোকৰ লগতে অলপ ফূৰ্তি কৰিলোঁ। লাইপুলি হাইস্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইদৰেই জিলিকি থাকক সদায়। Che tutti col video.